বন্ধুসকল আজিৰ বিষয়টো হৈছে যে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ শৈক্ষিক জীৱনত কোনবোৰ কৌশল তেওঁলোকে প্ৰয়োগ কৰি নিজৰ শৈক্ষিক জীৱনটো উন্নত কৰিব পাৰে বা নিজৰ শৈক্ষিক জীৱনটোত সফল হ'ব পাৰে সেই বিষয়ৰ সম্পৰ্কত কিছু কথা আলোচনা কৰিব বিচাৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলে শৈক্ষিক জীৱনত কোনবোৰ কৌশল প্ৰয়োগ কৰিব লাগে বুলি আপোনালোকে যদি কিছুমান কিতাপত এই বিষয়টো বিচাৰে তেতিয়াহ'লে বিভিন্ন ধৰণৰ আপোনালোকে তাত কথা পঢ়িবলৈ পাব বা তাত বহুখিনি কথা আপোনালোকে জানিবলৈ পাব বা আপোনালোকৰ হাতত যিটো এণ্ড্ৰইড ফোন আছে সেই ফোনটোতো যদি আপোনালোকে ব্ৰাউজাৰত গৈ সাৰ্চ কৰে যে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ শৈক্ষিক জীৱনত কোনবোৰ কৌশল প্ৰয়োগ কৰিব লাগে তেতিয়াহ'লে এখন দীঘলীয়া চাৰ্ট আপোনালোকৰ মাজলৈ আহিব। গতিকে মই এই ভিডিঅ'টোৰ মাজত সিমানবোৰ কথা কৈ থাকিব বিচৰা নাই। মূল কিছুমান গুৰুত্বপূৰ্ণ কথা এই বিষয়টোৰ লগত সংগতি ৰাখি আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ। গতিকে বন্ধুসকল ভিডিঅ'টো অলপো স্কিপ নকৰিব, একেবাৰে শেষৰলৈকে ভিডিঅ'টো আপোনালোকে চাব, তেতিয়াহে আপোনালোকে এই ভিডিঅ'টোত মই ক'বলৈ খোজা কথাবিলাক বুজি পাব, ভালদৰে উপলব্ধি কৰিব পাৰিব। তো বন্ধুসকল প্ৰত্যেকজন ছাত্ৰ বা প্ৰতিগৰাকী ছাত্ৰীয়ে তেওঁলোকৰ শৈক্ষিক জীৱনটো সফল কৰি তুলিবৰ বাবে কিছুমান কৌশল প্ৰয়োগ কৰিব লগা হয়। এই কৌশলসমূহৰ ভিতৰত প্ৰধানকৈ মই আজি 5টা কথা ইয়াত উল্লেখ কৰিম। 5টা বিষয়ৰ ওপৰত আপোনালোকৰ মাজত আলোচনা কৰিম। গতিকে এই 5টা বিষয়নো কি মই এই কিনাৰতে মোৰ এই কিনাৰডোখৰতে মই লিখি দিছোঁ আৰু 1 by 1 আপোনালোকৰ মাজত এই কথাখিনি মই আলোচনা কৰি যাম। গতিকে আপোনালোক যিসকলে মোৰ এই ভিডিঅ'টো চাই আছে তেওঁলোক সকলোৱে যাতে এই ভিডিঅ'ৰ কথাখিনি ভালদৰে শুনে আৰু ভালদৰে শুনি তেওঁলোকে বুজিবলৈ বা কথাখিনি হৃদয়ংগম কৰিবলৈ তেওঁলোকে যত্ন কৰে, তাৰে কামনা কৰিম। লগতে মই এইখিনিতে কৈ থ'ব বিচাৰিছোঁ, যদিহে বৰ্তমানেও আপোনালোকে মোৰ এই ভিডিঅ'টোত এটা লাইক কৰা নাই তেতিয়াহ'লে লাইক কৰিব, যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বলক বন্ধুসকল পুনৰ আমি এই বিষয়টোৰ মাজলৈ যাওঁ। এতিয়া চাওক, ছাত্ৰ ছাত্ৰীসকলে যেতিয়া নিজৰ শৈক্ষিক জীৱনটো উন্নত কৰিবৰ বাবে বা নিজৰ শৈক্ষিক জীৱনত সফলতা অৰ্জন কৰিবৰ কাৰণে তেওঁলোকে কিছুমান কৌশল প্ৰয়োগ কৰিব। সেই কৌশলসমূহৰ ভিতৰত প্ৰধানকৈ মই 5টা বিষয়ৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছোঁ আৰু সেই বিষয়কেইটাই মই আজি আপোনালোকৰ মাজত আলোচনা কৰিবলৈ আহিছোঁ। এই বিষয়কেইটানো কি বা এই কথাকেইটানো কি? প্ৰথম কথা হ'ল আত্মসচেতনতা, দ্বিতীয়টো হ'ল সহানুভূতি, তাৰপিছত যদি আমি চাওঁ 3য় নম্বৰত আহিব সৃজনীশীল চিন্তা আৰু 4ৰ্থ নম্বৰত আহিব আবেগ নিয়ন্ত্ৰণ আৰু 5মত আহিব সমস্যা সমাধান। এই 5টা কথাৰ ওপৰত যেতিয়া তেওঁলোকে গুৰুত্ব প্ৰদান কৰিব তেতিয়া প্ৰত্যেকজন ছাত্ৰ বা প্ৰতিগৰাকী ছাত্ৰীয়ে তেওঁলোকৰ শৈক্ষিক জীৱনত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। এতিয়া চাওক, এতিয়া যে মই ক'লোঁ যে ছাত্ৰ ছাত্ৰীসকলে নিজৰ শৈক্ষিক জীৱনটো উন্নত কৰিবৰ কাৰণে বা শৈক্ষিক জীৱনত সফলতা অৰ্জন কৰিবৰ কাৰণে কিছুমান কৌশল প্ৰয়োগ কৰিব লাগিব বা কিছুমান কৌশলৰ জৰিয়তে তেওঁলোকে শিক্ষা জীৱনত শিক্ষা আহৰণ কৰিব লাগিব। এই কথাষাৰৰ মাজতনো মই এই 5টা বিষয় বিশেষকৈ কিয় বাছি ল'লোঁ? কাৰণ প্ৰত্যেকজন ছাত্ৰ আৰু প্ৰতিগৰাকী ছাত্ৰীৰ শৈক্ষিক জীৱনত এই কথাকেইটাৰ গুৰুত্বতা অপৰিসীম। এতিয়া চাওক, ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ শৈক্ষিক জীৱনত প্ৰথম কথা যে আত্মসচেতনতাক কিয় বিশেষকৈ গুৰুত্ব প্ৰদান কৰিব লাগে। আত্মসচেতনতাক ছাত্ৰ ছাত্ৰীসকলে শৈক্ষিক জীৱনত এইটো কাৰণেই তেওঁলোকে গুৰুত্ব প্ৰদান কৰিব লাগে যে প্ৰত্যেকজন ছাত্ৰ বা প্ৰতিগৰাকী ছাত্ৰীয়ে এই আত্মসচেতনতাৰ জৰিয়তে তেওঁলোকে নিজৰ যি সবলতা, যি দুৰ্বলতা বা কিবা কামত ভাল লগা, কিবা কামত বেয়া লগা, এই সকলোবোৰ দিশৰ বিষয়ে তেওঁলোকে কি কৰিব পাৰে,
অনুধাৱন কৰিব পাৰে বা উপলব্ধি কৰিব পাৰে। ছাত্ৰ জীৱন বা শৈক্ষিক জীৱনত আমাৰ প্ৰত্যেকজন ছাত্ৰ প্ৰতিগৰাকী ছাত্ৰীৰ মনতেই যিটো আত্মসচেতনতাৰ মনোভাৱ, এই মনোভাৱটো সদায় থাকিব লাগিব। আৰু মই নামৰ মানে নিজৰ লগত নিজকে কি কৰিব লাগিব, এটা বাস্তৱিক সম্পৰ্ক তেওঁলোকে কি কৰিব লাগিব, স্থাপন কৰিব লাগিব। কাৰণ যি নিজক বুজি পায় বা যি নিজক বুজিবলৈ চেষ্টা কৰে, সেই ছাত্ৰ ছাত্ৰীসকল সদায় তেওঁলোকৰ শৈক্ষিক জীৱনত তেওঁলোকে কি কৰিব পাৰে, সফলতা অৰ্জন কৰিব পাৰে। এতিয়া প্ৰত্যেকজন ছাত্ৰ বা প্ৰতিগৰাকী ছাত্ৰীৰ শৈক্ষিক জীৱনত সহানুভূতিৰনো গুৰুত্বতাটো কিমান, এতিয়া আমি সেইটো জানিব লাগিব। এতিয়া চাওক, এটা সুস্থ সম্পৰ্ক গঢ়িবৰ বাবে সমাজৰ অন্য ব্যক্তিৰ ইচ্ছা অনিচ্ছা আৰু অনুভৱ আদিক বুজাটো আমাৰ কি হয়, অতিকৈ প্ৰয়োজনীয়। আৰু এটা কৌশলৰ বিকাশৰ অবিহনে এজন ব্যক্তি স্বাৰ্থপৰ অহংকাৰী হৈ উঠিব পাৰে। মই ইতিমধ্যে কৈছোঁ যে আমি যদি কৌশল প্ৰয়োগ নকৰাকৈ যিকোনো এটা কাম কৰিবলৈ যাওঁ, তেতিয়াহ'লে সেই কামটোত আমি কি হ'ব নোৱাৰোঁ, কেতিয়াও সফলতা অৰ্জন কৰিব নোৱাৰোঁ। এই সহানুভূতি কৌশলৰ জৰিয়তে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰী বা এজন ব্যক্তিয়ে নিজকে সমাজৰ এজন সুস্থ ব্যক্তি হিচাপে তেওঁলোকৰ যিখিনি দায়িত্ব থাকে, সমাজৰ বাবে যিখিনি কৰিবলগীয়া কৰণীয় কাম থাকে, এজন শিক্ষিত ব্যক্তি হিচাপে তেওঁলোকৰ যিখিনি কাৰ্য সম্পাদনৰ দায়িত্ব থাকে, সেইখিনি তেওঁলোকে কি কৰে, বুজিবৰ বাবে এই কৌশলটোৱে তেওঁলোকক সহায় কৰে। তৃতীয়তে আহিল সৃজনীশীল মনোভাৱ বা সৃজনীশীল চিন্তা। প্ৰত্যেকজন ছাত্ৰ বা প্ৰতিগৰাকী ছাত্ৰীৰ শৈক্ষিক জীৱনতে এটা সৃজনীশীল চিন্তা থাকিব লাগে। তেওঁলোকৰ যিটো সৃষ্টিশীল মনোভাৱ বা সৃজনীশীল মনোভাৱ, সেই মনোভাৱটো প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনতে থকাটো অতিকৈ দৰকাৰ। সৃজনীশীল চিন্তা কি কাৰণে থাকিব লাগে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীৰ শৈক্ষিক জীৱনত? কাৰণ প্ৰত্যেকজন ছাত্ৰ আৰু ছাত্ৰীয়ে শৈক্ষিক জীৱনতেই কিছুমান নতুন নতুন চিন্তাৰ জৰিয়তে নিজৰ শৈক্ষিক জীৱনটো উন্নতি কৰিব পাৰে বা শৈক্ষিক জীৱনত তেওঁলোকে কি কৰিব পাৰে, সফলতা অৰ্জন কৰিব পাৰে। গতিকে আমাৰ এই সৃজনীশীল চিন্তাৰ যিটো কৌশল, এই কৌশলটো প্ৰত্যেকজন ছাত্ৰ বা প্ৰতিগৰাকী ছাত্ৰীৰ শৈক্ষিক জীৱনতেই এটা গুৰুত্বপূৰ্ণ বিষয় বা এই কৌশলটোৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ছাত্ৰ ছাত্ৰীসকল বা অন্য যিসকল ব্যক্তি আছে, তেওঁলোকে কেৱল নিজৰ আৱেগৰ ওপৰতে সৰ্বাধিক গুৰুত্ব প্ৰদান কৰাটোৱে যে আৱেগ নিয়ন্ত্ৰণ, সেয়া নহয়। তেওঁলোকে নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰাৰ উপৰিও আন আন লোকসকলৰ বা আন আন ব্যক্তি বা আন আন ছাত্ৰ ছাত্ৰীসকলৰ যি আৱেগ, অৰ্থাৎ ভাল লগা, বেয়া লগা আদি যিবিলাক আৱেগ আছে, সেই আৱেগবিলাকতো তেওঁলোকে মান্যতা প্ৰদান কৰিব লাগিব। তেতিয়া তেওঁলোকৰ ওপৰত বা ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত এই যিটো ঋণাত্মক প্ৰভাৱ পৰে নহয়, এই ঋণাত্মক প্ৰভাৱৰ পৰা কি হ'ব, ছাত্ৰ ছাত্ৰীসকলক আমি কি কৰিব পাৰিম, দূৰত ৰাখিব পাৰিম। একেবাৰে শেষৰ যিটো মই বিষয় আপোনালোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ, সেই বিষয়টো হৈছে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ শৈক্ষিক জীৱনত যিকোনো সমস্যা সমাধান কৰাৰ ক্ষমতাটো থাকিব লাগিব। এতিয়া চাওক, সমস্যাবিহীনভাৱে জীৱন এক কল্পনা। মানুহৰ প্ৰত্যেকজন মানুহৰ জীৱনতে যিকোনো প্ৰকাৰে হ'লেও কি থাকে, এটা সমস্যা জড়িত হৈ থাকে। সেই সমস্যা হয়তো কোনোবা মানুহৰ সুখৰ দিনত আহিব পাৰে, হয়তো কিছুমান মানুহৰ দুখৰ দিনতো সেই সমস্যাটো আহিব পাৰে। গতিকে এই সমস্যাবিলাক সমাধান কৰি
যোৱাটো বা এই সমস্যাবিলাক কেনেদৰে আমি সমাধান কৰি পাৰ হৈ যাম সেই যিটো ক্ষমতা সেই ক্ষমতাটো প্ৰত্যেকজন ব্যক্তি প্ৰতিজন ছাত্ৰ আৰু প্ৰতিগৰাকী ছাত্ৰীৰ থাকিব লাগিব। আমি যদি নিজৰ জীৱনটোক আৱৰি থকা সমস্যাবিলাকৰ পৰা মুক্ত হ'ব খোজো বা নিজৰ জীৱনটোক যদি সেই সমস্যাবিলাকৰ কবলৰ পৰা মুক্ত কৰিব বিচাৰো তেতিয়াহ'লে আমি এই সমস্যাবিলাক সমাধান কৰিবৰ বাবে যি ক্ষমতাৰ প্ৰয়োজন সেই ক্ষমতা আমি আহৰণ কৰিবই লাগিব। যদিহে আমি এই সমস্যাবিলাক সমাধান কৰাৰ ক্ষমতা আমাৰ লগত নাথাকে তেতিয়াহ'লেতো আমি এই সমস্যাবিলাক কোনোদিন কোনো কাৰণতে আমি সমাধান কৰিব নোৱাৰোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক জীৱনত যিবিলাক সমস্যাই দেখা দিয়ে বা পঢ়াৰ ক্ষেত্ৰতে বা অন্যান্য যিকোনো দিশতেই নহওক কিয় যিবিলাক সমস্যাই আপোনালোকৰ জীৱনটো আৱৰি ধৰিছে বা যিবিলাক সমস্যাই আপোনালোকৰ জীৱনত দেখা দিছে সেই সমস্যাবিলাক আমি সঠিক পথেৰে পৰিচালিত হৈ সমাধান কৰিব পৰা ক্ষমতাখিনি থাকিব লাগিব। সদায় নিজক আপোনালোকে বেলেগৰ লগত কম্পেয়াৰ কৰাতকৈ বা বেলেগৰ লগত তুলনা কৰাতকৈ সদায় নিজক নিজৰ লগত তুলনা কৰিব। বেলেগৰ লগত তুলনা কৰি একো লাভ নাই। বেলেগৰ লগত যেতিয়া আপুনি নিজকে তুলনা কৰিবলৈ যাব তেতিয়া আপোনাৰ মনটো সদায় প্ৰতিযোগী হ'ব। সেইকাৰণে আপুনি সদায় নিজকে নিজৰ লগত তুলনা কৰিব। তেতিয়া চাব আপোনাৰ যিটো শৈক্ষিক জীৱন বা শৈক্ষিক জীৱনৰ যিটো ভৱিষ্যত সেই ভৱিষ্যতটো আপোনালোকৰ সোণালী হ'বলৈ লাহে লাহে গৈ আছে বা সোণালী হোৱাৰ পথত খোজ দিবলৈ ধৰিছে। তো বন্ধুসকল আজিৰ ভিডিঅ'ৰ কথাবিলাক ইমানেই আছিল। ভিডিঅ'টোত কি ক'লোঁ নাজানো। আচলতে মই আগতে কিছুমান স্ক্ৰিপ্ট লিখি লৈছিলোঁ, আজিকালি লিখা নাই, কাৰণ মনলৈ যি আহিছে সেইবিলাক কথাই কৈছোঁ আৰু পইণ্ট কিছুমান মই চাই লৈছোঁ, কাৰণ নোচোৱাকৈ যদি আপোনালোকৰ আগত আকৌ মোৰ মনত আহিছে বুলি কৈ দিওঁ তেতিয়াও অকণমান সমস্যাৰ সৃষ্টি হ'ব। গতিকে ভিডিঅ'টোত কি ক'লোঁ বা কি আলোচনা কৰিলোঁ তাৰ মুঠতে ক'ব নোৱাৰোঁ আৰু মুঠতে আপোনালোকক মাত্ৰ মই এই এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক প্ৰস্তুত কৰি মাত্ৰ আপোনালোকক অলপ উৎসাহ দিব বিচাৰিছোঁ। ছাত্ৰসকলে নিজৰ জীৱনটোক কেনেকৈ সফল কৰি তুলিব পাৰে বা প্ৰতিজন ছাত্ৰ প্ৰতিগৰাকী ছাত্ৰীয়ে তেওঁলোকৰ শৈক্ষিক জীৱনত কেনেকৈ সফলতা অৰ্জন কৰিব পাৰে তাৰ লগত কিছু পৰিমাণে সংগতি ৰাখি সৰু সৰু কিছুমান কথা আপোনালোকৰ মাজত মই আলোচনা কৰিছোঁ আৰু আপোনালোকৰ বাবে এনেধৰণৰ উৎসাহিত আপোনালোকক কৰিব পৰা বিভিন্ন ধৰণৰ মই ভিডিঅ' প্ৰস্তুত কৰি যাম। গতিকে আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে তেতিয়াহ'লে নিশ্চয়কৈ আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব আৰু যদিহে বৰ্তমানেও আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে মোৰ এনেকুৱা ধৰণৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে